50 টকা ধুম ভাই ফাৰ্ষ্ট টাইম খাইছো মই টেঙাও মিঠাও চৰবতে মজা গাহৰি কাৰি দি মজা কাৰি কি চান্স পালে খায় চান্স পালে খাই দিয়ে ইয়াতে আহিলে পকেট মাৰৰ পৰা সাৱধান দেই মই লাইফত প্ৰথম ট্ৰাই কৰিম চাই মই আপং কিমানকৈ বাইদেউ 100কৈ বটল তুমি আজি লাজ আকৌ পাছত চাব নোৱাৰিম কি খাইছ কাৰ কণী Welcome back to a new journey. আজি গৈ আছো আমি মৰিগাঁও আৰু আজি যাম জুনবিলত আৰু বৰ্তমান আছো যোৰাবাট আৰু ইয়াতে চাওক পুৰা আনাৰস পুৰা ফুল লাইন আনাৰস গাড়ীটো অলপ ৰেষ্ট হৈ লওক হিল হৈ লওক পুৰা বিষাই আছে মানে গা পুৰা বিষাই আছে আৰু এইটো বৰ্তমান আছো যোৰাবাট অলপ পাছত যাই পাম সোণাপুৰ জুবিনদাৰ সমাধিলে চ' লেটছ গো গাইজ বৰ্তমান আমাৰ ফাৰ্ষ্ট অফিচ আহি পাইছোঁ এইটো জুবিনদাৰ ক্ষেত্ৰলৈ লেটছ গো গাইজ ইয়াতে আহিলে কিবা মনটো শান্তি হৈ যায় এটা সাহস পাই যাওঁ সঁচাকৈ হয় নহয় হয় তোমাৰ কেনেকৈ লাগি আছে বঢ়িয়া বঢ়িয়া লাগি আছে দিছিলো তোমাৰ পাওনা বাৰু ইমান দাম কাটি পিছত জ্বলাই খাবকে দিছিলো মাতিন মানে এনেকৈ মই জোকাই লৈছিলোঁ ন ধেমালি আছে তাই নহয় মই এনে দিছো এইটো তাকে তাই চিৰিয়াছ ভাবি আছিলে শপত বুলি ক'লা গুৱাহাটী আপোনালোকৰ ইয়াৰে আমি ৰঙিয়াৰ ৰঙিয়াৰ পৰা আহিছে স্কুলৰ পৰা আহিছে আগত যাওঁ বাৰু থেংক ইউ গোটেইকেইটা ভিডিঅ' চলখোৱা ভিডিঅ' দেখিছে নাই মনত নাই বেছি জয় জুবিনদা এইবোৰতো যাম জানানি এতিয়া আহিছোঁ বাহঁতৰ ঘৰত এই চোৱা ৰেল গৈ আছে মানে ফুলকৈ বাহঁতৰ ঘৰত আহিছোঁ এতিয়া হাগা মোটা যি আছে কৰি লৈ কেনে লেটছ গ' ৰেডি ফৰ জুনবিল আজি দেখাম জুনবিলত কি আছে কি নাই কিয় ময়ো ফাৰ্ষ্ট টাইম গৈ আছোঁ মজা লাগিব বৰ্তমান জুনবিল চাবৰ কাৰণে এইখিনিত গাড়ী ৰাখিছোঁ এই বাইদেউহঁতৰ ঘৰত 30 টকাকৈ লৈছে আৰু এই চাওক মানুহৰ ভিৰ চাওক তাতে পাৰ্কিং মানুহৰ ভিৰ ভিতৰত গৈ দেখাই আছোঁ বলক চ' গাইজ বৰ্তমান আমাৰ কণী খোৱা প্ৰক্ৰিয়া চলি আছে কি খাইছ কাৰ কণী মুৰ্গীয়ে কণী পাৰে নেকি গৰুৱে কি পাৰে মানুহৰ ভিৰ চোৱা দেখিছানে এইপিনে পাৰ্কিং মানে এইটো য'তে ত'তে পাৰ্কিং আৰু এই তাতে হৈ আছে মেলাটো চাওক এইপিনে এণ্ট্ৰি বৰ্তমান আমি বিচাৰি আছোঁ ভিতৰত চাওঁ কি পাওঁ গাহৰি চাহৰি পাওঁ নে নাই তাকে চাওঁ কাৰণ ইয়াতে অকল দোকানে দোকান এই চাওক দোকান বেলেগ একো নাই যি খাব ইচ্ছা তাকে খাব उठिबी मुकाबला होगा 4 गाड़ी चलेगा अंदर में लकड़ी की 25 फीट ऊंची दीवार
সব পথাৰৰ মাটি বলক বলক মেইন বস্তুকেইটা দেখাইছোঁ বলক সোফা কি লাগে ইয়াতে সোফাৰ গোডাউন নহয় এইটো একদম ফেক্টৰী হৈ গৈছে চাওক আৰু সিফালে চাওক চব সোফা 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 ছোৱালীৰ সোফা ছোৱালীৰ সোফা গাইজ মানুহৰ ভিৰ চাওক মিচিং চং চলি আছে বঢ়িয়া লাগিছে চংটো বাকী মানুহ বাকী আমি দোকান বেলেগ বিচাৰিয়ে পোৱা নাই খাম ক'ত দেখিম কি দেখিব লগা বহুত বস্তু ইয়াতে যিহেতু আজি লাষ্ট সেইকাৰণে প্ৰথমতে গণেশ বাবাক দেখি লৈছোঁ এতিয়া দিন ভাল যাব ভিডিঅ' চাই ভাল লাগে मरम मरम हेटर्स देखो प्यार करने वाला भी है गाइस জোতা কাপোৰ পিনে খাই আছে বাইদেউহঁতে এইটো বাদ দিয়ক বাৰু দেখিছানে একদম জোতা 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 কাপোৰ 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 আজি এইবিলাক কিবা ল'ব লাগিব ড্ৰেছ ফ্ৰেছ একদম ভৰ্তি মানে চাই কিনে চকু মুকু উল্টা খোৱা গৈছে কিমান দেখাম আৰু এভেইলেবল দেখিছে চাওক অৱস্থা ভালে আছা একদম বঢ়িয়া আহিলা কেতিয়া আহিলা আহিলা অলপ সময় হ'ল দিন জ্বলি শেষ হয় ছোৱালী চাই শেষ নহয় এটা এটা ছোৱালী দেখাত ইমান ধুনীয়া কিয় হয় এবাৰ চালে আৰু এবাৰ চাব মন যায় কেনেকে বুজাও ভাল লাগিছে মজা কেনে লাগিছে মজা মোৰতো বহুত গৰম লাগিছে গৰম বহুত গৰম লাগি আছে এতিয়াহে মেইন খেলা মেইন খেল এইটো চাই লওঁ আগত এবাৰ ঘূৰি চাই লওঁ খাবলৈ বহুত দোকান আছে চোৱাটো মেইন আজি লাষ্ট আকৌ পাছত চাব নোৱাৰিম আজি যি চাওঁ আৰু খাওঁ আহি আছোঁ অলপ আহি আছোঁ আগত এবাৰ ঘূৰি আহোঁ আপং কিমানকৈ বাইদেউ 100কৈ বটল আজি মই লাইফত প্ৰথম ট্ৰাই কৰিম চাইমন মানে চাইমন বুলি ক'ব নোৱাৰি আপং বুলি ক'ব পাৰি বৰ্তমান আমি ঘূৰি চাই লওঁ আগত হ'ব চাই লওঁ নহয় আগত খাই লওঁ তাৰপিছত চাই লওঁ এই ইয়াতো ৱেল শ্বপ আছে অঁ মিনি ওৱান শ্বপ খালিও আছিলে বাইদেউ চ' আমি এনেকৈ বহি ল'ম এটা অৰ্ডাৰ দিলোঁ আপোনালোকে চাই লওক এইটো কি পলু নেকি পলু কিমান দিয়ে চব আনি ৰ'বা খাই লওঁ টেষ্ট কৰিব লাগিব আজি ফাৰ্ষ্ট টাইম পলু টেষ্ট কৰিম গাইজ চব 100 এইবছৰ আপোনালোকে খাব নোৱাৰে নেক্সট বছৰ খাব আমাৰ ফাৰ্ষ্ট টাইম গাহৰি খালেই বোলে খাই খাওঁকৈ থাকেইতো এইপিনে আমি গাহৰি লৈছোঁ এইটো হ'ল আপং খাম এইটো হ'ল ফুড ফাৰ্ষ্ট টাইম মই আপং খাম ঢালি দিয়া টেষ্ট কৰি চাম দে মই আজিলৈকে খাই পোৱা নাই আৰু অৰ্ডাৰ দিছোঁ আৰু পুৰা গাহৰি আহি আছে পুৰি কেনে টেঙা টেঙা জেং দেখোন চ' এতিয়া মই ট্ৰাই কৰিলোঁ জোনবিল টেঙা 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 ন কেনে টেঙা মিঠা মজা টেঙা মিঠা মজা টেঙা মিঠাও টেঙাও মিঠাও চৰ্বতে ধৰা চৰ্বত মিছান পাই এইটো জাপি দি অঁ বে টেঙা মিঠা গাইজ ফাৰ্ষ্ট টাইম খাইছোঁ মই একদম মানে আনকমন টেষ্ট কিবা এটা গোন্ধ আছে বাট লোকেট মেইন মাল আহি পালে তেওঁলোকৰ দেখিছানে এইবিলাকৰ মেইন মাল আহি পালে এইপিনে আছে আপং এইপিনে গাহৰি এইটো সিহঁতে খাব আৰু মই মোৰ চানা জিন্দাবাদ বেলেগ মই একো নাখাওঁ কাৰণ সেইটো মই নাখাওঁ বুলি কৈছোঁ আকৌ সেইকাৰণে অফ কেমেৰা খাই আছোঁ বুলি নাভাবিব আকৌ গাহৰি কোৱা কেনেকুৱা টেষ্ট কেনেকুৱা ভাল লাগিছে
শুনো দে মজা এই ৰ 3ডাল দিছিলে খালা এডালে লাগে তো সেইটোৱে লৈ আছো এইটো অলপ নেমু আৰু অলপ ভোট জ্বালা আজি অলপ গাহৰি নাখাওঁ যে আফচোচ লগা নাই বে সঁচাই আফচোচ লগা নাই এইছা খা 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 খাই দে এইছা এইচা কৈ দিওঁ শেষ হৈ যাব দাদা লাষ্টত গম পাবা তইতো নাখায় আমি দুটাই কৰিম আৰু ল'ম খাই থাকো গাজি গাহৰি এই যে মাংস, পৰঠা গাহৰি পৰঠা লাচ্ছা পৰঠা এইটো আচ্ছা ঘুগনি এইটো বাচ্চা পৰঠা এইপিনে ঘুগুনি খোৱাত আমি পিছত নাই খোৱা আৰু আহিবহে এতিয়া পলু খাম মইতো পলু খাম কিয় কি সিহঁতে গাহৰি খাইছে মই পলু খাবই লাগিব এই গাহৰি মই পলু খাম এতিয়া মই ট্ৰাই কৰিমেই পলু আজি ফাৰ্ষ্ট টাইম যিহেতু আৰু আমি খাই আছোঁ আপং ঘুগনিটো খাই খোৱা মজাও নাই হে খাই চোৱা মোৰ ভাল লাগিছিল তোমালোকৰ ভাল লাগিব লাগিব বঢ়িয়া বহুত বঢ়িয়া ইয়াক কাম কৰা খাই লওঁ আপোনালোকে খাই থাকক মাংস গাইজ ইয়াতে 10টা পৰঠা লৈছিলে এটা পৰঠা আছে 10টা পৰঠা লৈছিলে এই ৰাক্ষস দুটা ৰাৱণ এইপিনে এইটো বটল এটা বটল 3টামান বটল শেষ হৈ গ'ল এয়া আপং এইপিনে গাহৰি সিহঁতৰ এইটো গাহৰি পোৰা এইটো গাহৰি চব গাহৰি পৰঠা তোৰ খালি নাস্তা মই তাকে ভাবি আছোঁ কাৰ লগত যে মই আহিছোঁ খায়ে আছোঁ কিন্তু মই অকল চানা খাইছোঁ মই গাহৰি নাখাওঁ বুলি কিন্তু সঁচাকৈ মিছ কৰি আছোঁ গাহৰি কেনে লাগিলে গাহৰি খাই মজা গাহৰি কাৰী দি মজা কাৰী সি চান্স পালে খাই দিয়ে কোনোবা দিন দিয়ে গাহৰি হৈ যাব কিন্তু যোনবিলাক আহি কেনে লাগে যোনবিলাক আহি মজা লাগিছে ভাল লাগিছে এইখিনিত চব গাহৰিৰ দোকান বাৰু সেনেকৈ নেদেখাওঁ চব গাহৰি চাহৰি আপং চাফং আপুনি যি খাব খোজে তেনেকৈ এইটো মোৰ আপং অলপ ট্ৰাই কৰিলোঁ লোকেল বস্তু আজি মই লাইফত ফাৰ্ষ্ট টাইম আপং খাইছোঁ চ' আহিব নেক্সট বছৰ বৰ্তমান আপং চাপং খাই ল'লোঁ এইপিনে আপং গাহৰি মানে অভাৱ নাই এইখিনিত গোটেই আপং আৰু গাহৰি এতিয়া মুতিব জেগা বিচাৰি আছোঁ গাইজ ইয়াতে এটা ছিষ্টেম ভাল আপোনালোকে যদি গাহৰি ইয়াৰ পৰাই কিনি লয় ইয়াতে দোকান আছে কিনি লৈ কেনে যদি বনাব দিয়ে এই এনেকুৱা দোকানত বনাব যদি দিয়ে 50 টকা দিলে গাহৰি আপোনাক গ্ৰেভি বনাই দিব মতলব মছলা তছলা দিব লাগে কি নাই নাজানে বাৰু কিন্তু গাহৰি বনাই দিব আৰু আৰামছে আপুনি খাব পাৰিব আৰু গাহৰি ক'ৰ পৰা ল'ব যদি ভাবিছে ইয়াতে চব আছে এইটো চোৱা ইয়াতে মাংস ইয়াৰ পৰাই মাংস লৈ ইয়াতে বনাব দিয়ক 50 টকা দি কেনে আৰামছে খাই যাওক আৰামছে মানে ক'বই নালাগে গাহৰিৰ দোকান এভেইলেবল গাহৰি চ' বৰ্তমান আমি খালোঁ বাৰু আপং চাপং এতিয়া যাওঁ তালৈ এতিয়া মেলা চাওঁ লেটছ গ' চব জুবিন দা ভাল লাগিছে বহুত দোকান আছে মানুহৰ ভিৰ চোৱা দেখিছা একদম খাতাৰনাক ইয়াতে কিবা চলি আছে চাই লওঁ ৰ'বা শেষ হৈ গ'ল চিচাৰ ওপৰত কিবা কিবি কৰিছিলে কিন্তু আমি দেখাই নাপালোঁ আহি পাওঁতে শেষ হৈ গ'ল চমুন দি কেনে পাণ খাম মানে মিঠা পাণ দিয়ে বেলেগ পাণ নহয় মিঠা পাণ এইকেইটাতো বেলেগ কিবা খায় চব চশমা পিন্ধি কেনে একদম ময়ে নৰ্মেল পাণ আ গয়া মিঠা পাণ দে ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ এইটো চাওক ভিৰ দেখিছে বহুত ভিৰ তাৰ মাজত গাড়ী সোমাই দিছে চব দোকান উঠি আছে বা কোনে কেনেকৈ ব্লেংকেট ল'ব পাৰে কি ল'ব পাৰে ইয়াতে আহিলে পকেট মাৰৰ পৰা সাৱধান দেই বহুত সাৱধান মই বেলেগ একো নেদেখাওঁ ভিৰটো দেখাইছোঁ ধাক্কা চাক্কা খাই পৰি মৰি আছোঁ মোৰ লগত দুটা ক'ত গ'ল ভাল কেলা মানুহৰ ভিৰ নাচাওঁ কেলা ভিৰ চা পুৰা একদম জাম চা জাম কেনে কুম্ভ মেলা মাজত কোনে বা গাড়ী সোমাই গৈছে পকেটত মোবাইল ৰাখিব ভয় লাগে পকেট মাৰৰ পৰা সাৱধান দেই এইখিনি অৱস্থা
কেনেকৈ যাওঁ ৰখি আছোঁ ব'লক আমি ওলাই লওঁ বাহিৰত তাৰপিছত দেখাই আছোঁ আলি গুচি যাওঁ এনে বহুত টাইম লাগিব বল সেইফালে গুচি যাওঁ মোৰ গাড়ী ক'ত আছে গাড়ী ব'লা শ্বৰ্টকাট মাৰো গাইজ আমি যিমান চাব লগা আছিলে চালোঁ যি দেখিলোঁ সেইবিলাক দেখালোঁ চব 100 গাইজ 100 চব 100 110 একদম চব 100কে সেইকাৰণে কৈছোঁ নেক্সট বছৰ হ'লে জোনবিল মেলাত আহিব বেছি নহয় 1000 টকা লৈ আহিলে বহুত বস্তু লৈ যাব বুজিছে নি একদম চাওক খাব লগা বস্তুটো বাদ দিয়ক চাব লগা বস্তুৱে বহুত কিনিব লগাটো আৰু বহুত কোনফালে মানুহৰ পইচা থাকিও উঠিব পাৰে নাই চাওক অৱস্থা ধুম বাইক 50 টকা ধুম বাইক এইটো পিছফালে বাপৰে বাপ এইটো দিনতে মেলা হৈ আছে ৰাতিটো বাদ দিয়ক ৰাতি কি হ'ব তাত নাই ঠিকানা আজি যিহেতু লাষ্ট দিন হয় মানুহৰ ক্ৰাউড খাতাৰনাক দেখিছা নি মানুহৰ ভিৰ খাতাৰনাক ভিৰ আমি এতিয়া ৰাস্তা বিচাৰিছোঁ ওপৰত কেনেকৈ যাম এই ওপৰলৈ যাব লাগে গাড়ীৰ ওপৰত ৰাখি থৈ আহিছোঁ সেইকাৰণে ইয়াতে ডিস্কো বাজি আছে জোনবিলৰ এইটো লাষ্ট ইয়াৰ পৰা আৰু দোকান আৰু চব মানুহৰ ভিৰ এতিয়া আবেলি হ'বলৈ হৈছে 4টা বাজে আৰু বৰ্তমান বহুত ঘূৰিলোঁ দেখিলোঁ এইটো চাওক এইটাতে হৈ আছে মেলা আৰু আমিও ঘূৰিলোঁ দেখিলোঁ কিন্তু আজি সেইটো নামানো মামা মামী নাপালোঁ বস্তু নিয়া সেইটো চাগে ছেকেণ্ড দিনাখনো হয় সেইটো নাপালোঁ আৰু চ' এই চাওক অৱস্থা কিছু মানুহৰ ভিৰ দেখিছা বা প'ষ্ট দিছে তাই চ' ইয়াতে শেষ কৰোঁ বাই বাই কালি গৈ আছোঁ আকৌ নগাঁও বাই বাই